हेलो गाइस गुड मर्निंग और कि खबर आपनालोकर आशा करूँ आपनालोक भाले आछे। और आज रातिपुवा उठी गलो पूरा एकदम 6टा बजाते उठी गलो और एकदम गा पा धुई रेडी सेडी हो उलाई ललो कारण आज मैं जाब ओलाइছো एकेबारे दुमाह पिছত जिम और जाने तो मैं मजते 1.5 माह मान पूरा बेमार परिছিলোঁ और तार कारण मैं जिम पूरा बंध कर दिছিলোঁ और आज भाविलो जे नाइ वेटटो बहुत बेसी बाढ़ी गई बहुत बेसी फेट हो गई और खোवाटो मैं मेनटेन करा नासिलो अवश्य आज दुमाह धरी तो সেইকাৰণে মই ভাবিলোঁ যে নাই আজি জিমত যাব লাগে আৰু আজি জিমত যাবই ওলালোঁ ৰাতিপুৱাৰ পৰা। সেইকাৰণে আজি ৰাতিপুৱা 6টা বজাতে উঠিলোঁ কিন্তু আজি দুমাহ ধৰি কিন্তু উঠাতে বহুত বেছি দেৰি কৰি উঠি আছিলোঁ কিন্তু আজি ভাবিলোঁ যে নাই অলপ জলদি জলদি উঠো আৰু জিমত যাব বলক তেনেহ'লে মোৰ লগত অকণমান। আৰু ফাইনেলি জিম আহি পালোঁ দিয়ক আৰু জিমটো বৰ বেছি দূৰত নহয় বাৰু আমাৰ ঘৰৰ পৰা ওচৰতে জাষ্ট 5 মিনিটৰ ৰাস্তা হয় 5 মিনিটো নালাগে স্কুটিৰে আহিলে মানে 3 মিনিট মানত পায়ে যায় তেনেকুৱা। আৰু আজি বহুত দিনৰ মূৰত আজিহে মানে অলপমান মনটো শান্তি লাগিছে দে। আজি কিমান দিন ধৰি বেমাৰ পৰি মই সদায় জিমটোলৈ চাওঁ আৰু সেই ৰাস্তাৰে পাৰ হৈ যাওঁ আৰু আজি আহিহে অকণমান যেন হাত ভৰিবিলাক যেন আজিহে ফ্ৰী লাগিছে আৰু আজি মানে বহুত কষ্ট হৈছে মোৰ কাৰণ মই বহুত দিন ধৰিয়ে জিম কৰা নাছিলোঁ তো 2 মাহ ধৰি বহি গৈছোঁ 2 মাহ ধৰি অকল শুইছোঁ আৰু খাইছোঁ ডিউটি কৰি আছোঁ বাৰু তথাপিতো মানে ফ্ৰী নালাগে ন। এতিয়া জিম কৰি থাকিলে সদায় এক্সাৰসাইজ কৰি থাকিলেহে অকণমান মানে দেহটো ফ্ৰী লাগে। তো আজি বহুত দিনৰ মূৰত আজি অকণমান মানে শান্তি বুলি অনুভৱ কৰিছোঁ আৰু ৱেটটোও বহুত বেছি বাঢ়ি গৈছে। আচলতে মই খোৱাটোও মেইনটেইন কৰা নাছিলোঁ অকল জিম কৰি থাকিলেই নহয় তো খোৱাটোও তাৰ লগতে মেইনটেইন কৰিব লাগে ন। তো আজি মই কিমান দিন হৈ গ'ল মানে আজি জিমো কৰা নাই আৰু খোৱাও মেইনটেইন কৰা নাই তো তাৰ ফলত মানে মোৰ ৱেট নাই বুলি ক'লেও 2-3 কিলোমান আকৌ বাঢ়ি গৈছে। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোক জনাবলৈ নাপাহৰিব দেই। আৰু এয়া মই কৰি আছোঁ চাইকেলিং আৰু চাইকেলিং একদম লাষ্ট টাইমতে দিছে আজি আৰু আজি বহুত দেৰি বাৰু মই জিম কৰা নাই মানে আনদিনাখনতো 2 ঘণ্টালৈকে জিম কৰোঁ কিন্তু আজি অকল কৰিছোঁ মই 1 ঘণ্টা কাৰণ বহুত দিন হৈ গ'লতো। আৰু এয়া দেখিছেনে মই পূৰা ঘামি জামি একদম অৱস্থা বেয়া হৈ গৈছে। তেনেহ'লে গাইজ মোৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকেও এনেকৈ এক্সাৰসাইজ কৰক কাৰণ আজিকালি দেখিছেনে কিমান বেছি বেমাৰ হৈ গৈছে। গতিকে নিজৰ বডিটো মেইনটেইন কৰি ৰখাটো নিজৰ শৰীৰটো মেইনটেইন কৰি ৰখাটো নিজৰ কৰ্তব্য দেই। বাই বাই তেনেহ'লে।